পিছত ইয়াৰ পৰা কাঢ়ি এইটোত আনলোড কৰি মাংস কেৰাহীত বনাই দিম। তাৰমানে কেৰাহীতহে আচলতে বস্তুবোৰ ভাল হয়, গম পাইছা নাই? গৌতম দাৰ খানা হেৰি আইডিয়া দেখাম আকৌ আমাৰ ৰান্ধনীজনে নমস্কাৰ দি দিয়ক। ৰান্ধনীজনে নমস্কাৰ দি দিয়ক। অঁ নমস্কাৰ দেই। অঁ আহিলোঁ অকণমান লেটি লেটি কৰি বনাই দিওঁ। অঁ বনাই দিব। এইটো চচপেনত ঢাকি থৈ দিলে গৰম হৈ থাকিব। অঁ নহয় অথনি দাদাই কৈছে ঠাণ্ডা হৈ যাবগৈ, ঠাণ্ডা মানে হ'লেও গৰমে নাহিবা এইটো খালি একো নাহিবা চবি লাগি এইটো লাগিব ন কাইলৈ কালি মানুহ কৈছো তাৰ মুখে মুখে টোটেলকে গুচি যাম জানো, মাছ মাংস একো খাবলৈ পোৱা নাই। ধুনীয়া গোন্ধ ওলাইছে কিন্তু। মাছখিনি থৈ দিওঁ, থৈ দিওঁ। আপুনি এতিয়া চব্জি কাটিব নালাগে, এইখিনি মুচি আজৰি কৰি দিয়ক। থৈ দিয়ক, সেইকেইটা ভাতত দি দিব দিওঁ। বহিব লাগে নমস্কাৰ দি দিয়ক। নমস্কাৰ দি দিয়ক আকৌ। নমস্কাৰ নিদিওঁ, নিদিয়ে নি? কি দিয়ে? খুব টাং কয় নেকি? লাইভ নহয়।
Oi.